স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ মই আছো আপোনাৰ সৈতে প্ৰণৱ আৰু আপুনি চাই আছে প্ৰণৱব্লগ মই বৰ্তমান আছো কাৰ্বিআংলং জিলাৰ সেউজীয়া প্ৰকৃতিৰ মাজত মই আছো ডিক্ৰুটপিট ৱাটাৰফলৰ নিচেই কাষতে ডিক্ৰুটপিট মানে বহুতে ভেলৌঘাট ৱাটাৰফল বুলি বুজি পায় গতিকে তাৰ কাষতে আছো মই যত ভিডিঅ'ত মই ৱাটাৰফলক লৈ এটা ব্লগ বনাইছিলো যদি নাই চোৱা চাই ল'ব লিংকটো ডেছক্ৰিপশ্যনত থাকিব ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব এতিয়া বৰ্তমান যাম অলপ আগলৈ ইয়াতে ধুনীয়া সুন্দৰ পাহাৰ আছে সেউজীয়া প্ৰকৃতি মনোৰম দৃশ্য ডাঠ ঘন অৰণ্য এইবিলাক অলপ দেখাবলৈ চেষ্টা কৰিম গতিকে চাই থাকিব স্কিপ নকৰাকৈ চাব আৰু ভিডিঅ'টো শেষৰ ফালে দেখাম এখন সৰু স্কুলখনৰ চৌহদটো দেখাম ধুনীয়াকৈ সজাই পৰাই ৰাখিছে এটা ধুনীয়া দৃশ্য আৰু সেইটো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো শেষৰ ফালে দেখাম গতিকে অকণো স্কিপ নকৰাকৈ চাই দিব যদি চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু আহক তেন্তে আমি পলম নকৰি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ চাই থাকক স্কিপ নকৰাকৈ চাব আহি একদম ঘন ডাঠ এখন অৰণ্যৰ মাজত সোমাই আছে এখন জংঘল চাওক কি আছে ঠিক নাই ইয়াত সোমাই আহিছোঁ চাই থাকক সাহস গোটাই আহি আছোঁ আপোনালোক আছেই মোৰ লগত গতিকে চাই থাকক মই দেখাই আছোঁ ডাঠ অৰণ্য চাৰিওফালে বাঘ ভালুক কি আছে নাজানো সোমাই আহিছোঁ আৰু অচিনাকি জেগা চাই থাকক নকৰোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব যদি বেছি ভাল পায় তেন্তে শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব এতিয়ালৈও কৰা নাই তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব তো বেলেগ এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ বাই